নমস্কাৰ বন্ধু-বান্ধৱীসকল জনপ্ৰিয় ধাৰাবাহিক অনুৰাগিনীৰ যোৱাটি খণ্ডত আমি দেখিবলৈ পাওঁ যে দদাইকহঁত ঘৰৰ পৰা ওলাই যোৱাৰ সুবিধা লৈ অনুষ্কাই প্ৰীতমক তাইক বিয়া কৰোৱাৰ কথা ঘৰত ক'বলৈ কয়। আনফালে পুলিচে বাবা আৰু প্ৰীতম চৌধুৰীৰ ঘটনাটোৰ মাজত কিবা এটা সম্পৰ্ক থকা বুলি সন্দেহ কৰে। আনফালে সন্ধিয়া প্ৰিয়াঞ্চীয়ে তাইৰ লগ এজনীৰ পাৰ্টি খাবলৈ ঘৰৰ পৰা যাব বিচাৰে যদিও সপোনৰ মাক আৰু দেউতাকে তাইক যাবলৈ মানা কৰে। এই কথাত প্ৰিয়াঞ্চীয়ে বৰ খং কৰে আৰু পিছদিনা ৰাতিপুৱা তাই সপোনৰ মাকক বৰ টানকৈ কথা শুনায়। বন্ধুসকল অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাম যে যোৱাকালিৰ কথাটিক লৈ প্ৰিয়াঞ্চীয়ে এতিয়াও খং কৰি থাকিব আৰু ঠিক সেইখিনি সময়তে তাই ইমান দিনে সন্দেহ কৰি অহা ঘৰখনৰ ষ্ট'ৰৰুমটোৰ পৰা সপোনৰ মাক ওলাই আহিব আৰু দুৱাৰখনত তলা লগাই তাৰ পৰা গুচি যাব। ইয়াকে দেখি প্ৰিয়াঞ্চীৰ সন্দেহ আৰু বাঢ়ি যাব। আনফালে প্ৰীতমে বাৰু কি কৰিব? অনুষ্কাৰ কথা শুনি সি তাইক বিয়া কৰোৱাৰ সিদ্ধান্ত ল'ব নেকি? আপোনালোকৰ কোন বাৰু অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অপেক্ষা কৰি আছে কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।